আমি এফালে যাবলৈ ওলাইছোঁ অকণমান। বাইদেউ ঘৰত ফুৰিবলৈ আহিলোঁ। আহি পিছফালে এনেকৈ অকণমান ইয়াতে বিভিন্ন ধৰণৰ গছ ৰুইছে। এইফালে হৈছে বিলাতী আম আৰু এইফালে কুঁহিয়াৰ, নাৰিকল, এয়া শাক পাচলি সিঁচা হৈছে। তেনেকুৱা এয়া চাওকচোন, ইমান ধুনীয়াকৈ কুঁহিয়াৰ শাৰী শাৰী কৰি ৰুই গৈছে। এইজোপা যে কিমান ভাল লাগিছে। আকি কুঁহিয়াৰ হয়, কিমান ওখ হৈছে, খুব ধুনীয়া জোপোহা, বহুত বেছি ভাল লাগিছে। আৰু ঠায়ে ঠায়ে বিলাতী আম ৰুইছে, খুব ধুনীয়া লাগিছে। এজোপা হৈছে জলফাই গছ। আৰু টেঙামৰা কোনে কোনে ভাল পায় বাৰু চাওক, টেঙামৰা গছ কেনেকৈ লাগি আছে, দম দমকৈ লাগি আছে। মাজে মাজে গৰিয়া আলু ৰুইছে, তামোল পুলি, জাহাজী কলৰ পুলি। আৰু এয়া চাওক, আহি আহি মই ধাননি পথাৰখন পাইছোঁহি। খুব ধুনীয়াকৈ পকিছে ধানে। ধান দাবলৈ আহিব লাগিব। ইমান ধুনীয়া চৌদিশ পৰিৱেশ। অঁ, আমাৰ ছোৱালীয়ে সেয়া জলফাইজোপা বৰ বেছি ডাঙৰ হোৱা নাই, তথাপিও বহুত সৰুতে লাগিছে। জলফাই লাগি আছে। ছোৱালীয়ে হাতেৰে চুইছে। গছৰ এয়া ধান অলপ কাটিছে বাৰু। এইটো চাইডে ইমান বেছি ভাল হোৱা নাই। ধানবোৰ চাপৰ চাপৰ হৈ থাকিলে আৰু মুঠি নিচেই কম ওলাইছে। এইফালে ধান কাটি এনেকৈ ত্ৰিপালেৰে ঢাকি থোৱা হৈছে। ইয়াত টেঙামৰা অলপ ছিঙিব লাগিব, অলপ আছে। এয়া জলফাই ছিঙি খাইছোঁ, ইমান চাপৰতে লাগিছে। তোমাৰ এই কুঁহিয়াৰ আছে, কুঁহিয়াৰ খাম। এয়া নাৰিকলজোপা দেখিছে নাই, ইমান সৰুতে দেখিবলৈ গুৰিটো খুব ধুনীয়া লাগিছে, খুব ধুনীয়াকৈ হৈছে। আৰু এইফালে পৰিৱেশটো খুব ভাল লাগিছে। এইটো চিনি পাইছে, টেঙামৰা নতুনকৈ পাত। আৰু এজোপা হৈছে উৰহী গছ হয়, কটাইদুবীয়া মাহ নিচেই কাষতে লাগিছে, খুব ভাল লাগিছে দেখি। এই মাহটো খাই খুব ভাল লাগে। বহুত পৰিমাণে লাগে, এনেকৈ থোক থোককৈ লাগে। বাৰীতে গোল নেমু আছে, গোল নেমু নিমখত দি ৰাখিছে। জেওৰাখনৰ কাষে কাষে ধান ইমান ধুনীয়া হৈছে, নিচেই ঠাইতে আছে। এইজোপা পথাৰৰ মাজতে এজোপা জাতিলাও ৰুইছে, কিমান ধুনীয়া হৈছে। ছোৱালীয়ে বহুত ভাল পাইছে আহি জেঠাইকৰ ঘৰত।